নমস্কাৰ। প্ৰতিবাৰ দেহ মিলনৰ সময়ত পুৰুষে কিছুমান কথাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ। পুৰুষে যৌনাংগৰ স্ত্ৰীজনীৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগে। কি সতৰ্কতা অৱলম্বন কৰিব লাগে এই কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, বহুত গুৰুত্বপূৰ্ণ কথা ইয়াৰ মাজত সোমাই থকা আজি আপোনালোকে দেখিবলৈ পাব। আহক আমি বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিবাৰ দেহ মিলনৰ বেলিকা পুৰুষে যৌনাংগৰ স্ত্ৰীজনীৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত যথেষ্ট সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন। যৌনাংগৰ স্ত্ৰীজনীৰ ভিতৰত ভাল ধৰণে প্ৰৱেশ নকৰাকৈ কেতিয়াও অংগচালনা কৰিব নালাগে। ভাল ধৰণে অংগ প্ৰৱেশ নকৰাকৈ অংগচালনা কৰিলে পুৰুষে লিংগাগ্ৰ আৰু অগ্ৰচণ্ডাৰ সংযোগত আঘাত পোৱাৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যায়। সেইদৰে স্ত্ৰীৰ যোনিমুখ, মূত্ৰধাৰ আৰু উদ্দজনীৰ গাত্ৰস্থিত মূত্ৰানলীৰ পথত আঘাত পোৱাৰ সম্ভাৱনা থাকে। কষ্টসাধ্য অংগ প্ৰৱেশ কৰাৰ ফলত দাম্পত্য জীৱনত অশান্তিময় কাৰণ হ'ব পাৰে। অংগ প্ৰৱেশ কৰাৰ বেলিকা পুৰুষৰ লগতে নাৰীয়েও সমানে সহযোগিতা কৰাৰ আৱশ্যক। উভয়ৰ সহযোগিতাত অংগ প্ৰৱেশ কৰাৰ ফলত অকণো বাধা পোৱা নাযায়। অংগ প্ৰৱেশৰ পিছতেই অংগচালনাৰ পৰ্ব পৰে। সুন্দৰভাৱে পুৰুষংগ স্ত্ৰীজনীৰ প্ৰৱেশ কৰাৰ পিছত প্ৰথমতেই খুব লাহে লাহে অংগচালনা কৰিব লাগে আৰু সময়ে সময়ে কিছু বিৰতি লোৱা প্ৰয়োজন। এবাৰ বা দুবাৰ বিৰতি লোৱাৰ পিছত আগতকৈ কিছু ঘনাই অংগচালনা কৰিব লাগে। অংগচালনা কৰাৰ সময়ত নিম্নলিখিত কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰয়োজন। সেই কথাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আপোনালোকৰ কিবা সমস্যা থাকে আপোনালোকে মোক কমেণ্টৰ যোগেদি জনাব পাৰে। মই সকলো সমস্যাৰ সমাধান এটা ভিডিঅ'ৰ সহায়েৰে দিবলৈ আপোনালোকক চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।